গোসাইবাৰ ভৰোৱা এয়া শেষৰটি দিন আৰু শেষৰ দিনৰ এই নিশাৰ দৃশ্য আৰু সেই নিশা যি নান্দনিক দৃশ্য সেই দৃশ্য মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ। মহাপ্ৰভু শ্ৰী শ্ৰী গোপাল আৰু জগন্নাথ থান সত্ৰৰ যি গোপাল আৰু জগন্নাথ বাঁহগোহাঁই যেতিয়া সকলোৰে ঘৰত পদাৰ্পণ কৰি তাৰ পৰা উভতি পেলাই যেতিয়া থানলৈ যাত্ৰা আৰম্ভ কৰে তেতিয়া কেনে এটা পৰিৱেশৰ সৃষ্টি হয়, কেনে এটা নান্দনিক পৰিৱেশৰ সৃষ্টি হয়, এই কথাখিনিকে মই আপোনালোকক জনাব বিচাৰিছোঁ বা ভক্তবান ৰাইজে কেনেধৰণৰ শ্ৰদ্ধা সহকাৰে তেওঁলোকক বিদায় দিয়ে সেই কথাখিনিকে মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ। চাওক আপোনালোকে।